নমস্কাৰ বন্ধু বান্ধৱীসকল, লাইফ লাইন TJS ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ ভয় আৰু দুখৰ বিষয়ে। আমাৰ ভয় আৰু দুখ কিয় লাগে? প্ৰত্যেক মানুহৰে লক্ষ্য কেৱল সুখ প্ৰাপ্তি কৰা, পৰম আনন্দৰ প্ৰাপ্তি কৰা। কিন্তু আমি সুখ নহয়, সুখ প্ৰদান কৰিব পৰা বস্তুক একত্ৰিত কৰাকে জীৱনৰ মূল উদ্দেশ্য বুলি ভাবোঁ। কিন্তু যিবিলাক বস্তু আমি সুখৰ বাবে একত্ৰিত কৰি আছোঁ সেইবিলাক সদায় নাথাকে। যি ব্যক্তিয়ে এই সত্যটো জনাৰ পিছতো লোভৰ পৰিত্যাগ নকৰে তেওঁ সদায় এই বস্তুবিলাক হেৰুৱাৰ ভয়ত জীয়াই থাকে। আৰু যি ব্যক্তিয়ে এই সত্যটো একেবাৰে নাজানে আৰু তেওঁ অহংকাৰত জীয়াই থাকে। য'ত অহংকাৰ আৰু ভয় উপস্থিত থাকে তাত সুখ কেনেকৈ থাকিব পাৰে? কাৰোবাৰ এইটো দুখ যে তেওঁৰ একোৱেই নাই, আৰু যাৰ লগত সকলো আছে তেওঁৰ এইটোৱে দুখ যে পাবলৈ একো বাকীয়েই নাই। সুখক আমি নিজে নিজৰ দৃষ্টিকোণৰ পৰা আঁতৰাই দিওঁ, য'ত বাস্তৱিকতা ইয়াতকৈ বেলেগ হয়। সেইবাবে দৰকাৰ অনাৱশ্যকভাৱে থকাৰ। দুখৰ মূল কাৰণ হৈছে আসক্তি। আসক্তিয়ে আমাৰ মনৰ শান্তি ছিঙি লয়, শান্তি ভংগ কৰি দিয়ে, আমাৰ বুদ্ধিক স্থিৰ থাকিব নিদিয়ে, মনটোক চঞ্চল কৰি দিয়ে। আসক্তিৰ পৰা অহংকাৰৰ উৎপত্তি হয়, আৰু অহংকাৰ সম্পূৰ্ণৰূপে অসভ্যতাত পৰিৱৰ্তন হয়। অৰ্থাৎ আসক্তি অসভ্যতাৰ মাতৃ। ভয়ৰ মূল কাৰণ হৈছে ইচ্ছা। প্ৰাপ্তিৰ ইচ্ছা হ'ব তেতিয়া তাক হেৰুৱাৰ ভয় হ'ব। যদি জীয়াই থকাৰ ইচ্ছা হয় তেতিয়া মৃত্যুৰ ভয় নিশ্চয় হ'ব। এই পৃথিৱীৰ সকলো মানুহ ভয়ৰ অধীনত থাকে, কাৰণ ইচ্ছাৰ পৰা মুক্ত কোনো নহয়। এনেকুৱা এজন মানুহ নাই যাৰ কোনো ইচ্ছা নাই। ঈৰ্ষা, খং, পৰনিন্দা আৰু পাপ ভয়ৰ পৰাই উৎপন্ন হয়, আৰু প্ৰতিটো পাপৰ প্ৰায়শ্চিত্ত কেৱল দুখ আৰু কষ্টৰ দ্বাৰাহে সম্ভৱ হয়। এইকাৰণে ভয় হৈছে শেষত দুখৰ কাৰণ, আৰু ভয়ৰ পৰাই মানুহৰ দুখৰ সৃষ্টি হয়। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব।